হাই ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা 4 তাৰিখ নৱেম্বৰৰ 4 তাৰিখ আৰু 17 কাতিত আমাৰ ঘৰত নাগাৰ নাম হৈ যায়। নাগাৰ নামৰ ভিডিঅ'টো দিওঁতে মোৰ অলপ পলম হ'ল কিছু অসুবিধাৰ বাবে। সেইদিনা নাগাৰ নাম আমি দল হিচাপে মাতিছিলোঁ আমি শিখামণি ডেকা মঙলদৈৰ পৰা। তেখেতসকলক অভ্যৰ্থনা কৰিবৰ কাৰণে আমি ঘৰত যি ব্যৱস্থা কৰিছিলোঁ সেইখিনি বস্তুৱে আমি উঠাই ৰাখিছোঁ। আৰু আপোনালোকে আমিতো বহুত ভালেই পালোঁ চাই, কাৰণ শিখামণি ডেকাৰ নাগাৰ নামৰ দল আমি প্ৰথম দেখিছোঁ। আৰু আমাৰ ঘৰত মাতি আনি তেওঁলোকক কি ধৰণে অভ্যৰ্থনা কৰিলে আপোনালোকেতো গমেই পাব এতিয়া মোৰ ভিডিঅ'টো চাই পিনে। এই কাতিমহীয়া নামটো আমাৰ শহুৰ দেউতাই আগৰ পৰাই ধৰি আছিলে। তেওঁৰ এতিয়া বয়সো হ'ল। এতিয়া মোৰ সৰু দেওৰটোৱে এই পৰম্পৰাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। সেয়েহে আপোনালোকক গোটেই ভিডিঅ'টোত মই কেনেকৈ কি তেওঁলোকক আদৰি অনাৰ পৰা শেষলৈকে মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে চাব। ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব। ধন্যবাদ থাকিল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাওক।
নাম শ্ৰী শিখামণি ডেকা, ঘৰ দৰং জিলাৰ মঙলদৈ ডেকাৰ গাঁও, থানা মঙলদৈ, জিলা দৰং অসম। আৰু মোৰ গুৰুজনাৰ পৰিচয় হৈছে শ্ৰদ্ধাৰ নাগাৰা নামৰ স্বনামধন্য শিল্পী কুসুম দেৱী। এইকেইটা মানুহ উৰি দিও ভাল লাগে আই আপোনালোকে উৰি দিবা নাজানে দিয়ক একেলগে দিয়ক সকলোৱে
মৰমৰ বাহিৰে মোৰ বুলিবলৈ আছে কিনো মিঠা মিঠা সপোনে দি থক বনাব জানো পাহিত এধানি হাঁহিত নোহোৱা হ'ব বেদনা যে নেলাগে নিলিখো কাহিনী আধা মই আধা তুমি প্ৰণয়ৰে খিলা পাততে আছো দুয়ো আমি ৰঙৰে পীৰ বীৰ ৰঙে ৰঙাব খোজো হিয়া তোমাৰ